আমি গৰু খুঁটিটো কৰ্তন কৰি দিছো গতিকে চিপাঝাৰকটো আমি খিলঞ্জীয়া সমষ্টি বনাই দিছো এজন হিমন্ত বিশ্ব শৰ্মাই 100 বছৰৰ ইতিহাসকটো এদিনতে পৰিৱৰ্তন কৰিব নোৱাৰে আজি বিদেশী বহিষ্কাৰো হৈ আছে মাটি উদ্ধাৰ চলি আছে গৰু খুঁটি কাম নিদিও গৰু খুঁটি কৃষি খনিকসকল এপ্লাই কৰিব পাৰি আগষ্ট মাহৰ প্ৰথম সপ্তাহত আমি খিলঞ্জীয়া লোকে আৰ্মছ লাইসেন্স পাব পৰা পোৰ্টেল মুকলি কৰিম আজিৰ পৰা 4 বছৰ আগতে গৰু খুঁটিত আমি সন্দেহযুক্ত লোকক উচ্ছেদ কৰি ইয়াতে কৃষি প্ৰকল্পৰ এটাৰ জন্ম দিছিলো বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াই নিজৰ ব্যস্ততাৰ মাজৰ পৰা সময় উলিয়াই তেখেতে গৰু খুঁটি প্ৰকল্পৰ দায়িত্ব লৈছিলে আজি প্ৰকল্পটো 4 বছৰ আগতে মই দেখি যোৱা আৰু আজিৰ মাজত এক বিশাল পৰিৱৰ্তন হৈছে ইয়াৰ প্ৰত্যেকজন কৃষি সৈনিক অসমীয়া খিলঞ্জীয়া যুৱক যুৱতী গৰু খুঁটি প্ৰকল্পই প্ৰমাণ কৰিছে যে অসমৰ যুৱক যুৱতীয়ে খেতিও কৰিব পাৰে কলমো হাতত ল'ব পাৰে প্ৰয়োজন সাপেক্ষে হেংদানো হাতত ল'ব পাৰে অসমৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক গৰু খুঁটি 4 বছৰ পিছত ইয়ালৈ আহি মই অত্যন্ত আনন্দিত 23 গৰাকী শ্বহীদৰ কেঁচা তেজ এই মাটিত মিহলি হৈ আছে মই ভাবো যে গৰু খুঁটি প্ৰকল্পৰ পৰিৱৰ্তিত ৰূপ আৰু ইয়াৰ পৰিৱৰ্তিত চেহেৰাই শ্বহীদসকলৰ আত্মাক কিছু হলেও নিশ্চিতভাৱে শান্তি দিছে এটা সময়ত মানুহে ভয় কৰিছিল মানুহ আহিবলৈ ভয় কৰিছিল 23 জন মানুহক জাঠিৰে দাৰে কুঠাৰেৰে নিৰ্মমভাৱে হত্যা কৰা হৈছিল তেওঁলোক অসম আন্দোলনৰ শ্বহীদ বুলি আমি তেখেতসকলক ঘোষণা কৰিছিলো 83 পিছত জাতিয়ে এক প্ৰকাৰ পৰাজয় স্বীকাৰ কৰিছিল যে গৰু খুঁটিক আৰু কেতিয়াও আমি উদ্ধাৰ কৰিব নোৱাৰো কিন্তু দৰং জিলাৰ ৰাইজৰ মাজত যি সাহসৰ অনল শিখা জীয়াই আছিল তাক সন্মান জনাই আমিও নিজকে সাহসী অনুভৱ কৰিছিলো আৰু প্ৰতিকূলতাৰ মাজতো গৰু খুঁটিক উচ্ছেদ কৰি আজি খিলঞ্জীয়াৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হিচাপে আমি নিৰ্মাণ কৰিব পাৰিছো স্বাভাৱিকভাৱে 21 জুলাইৰ দিনটো অত্যন্ত আনন্দৰ দিন গৌৰৱৰ দিন এটা প্ৰেৰণা ল'ব পৰা দিন মোৰ মনত এইবাৰ আমি ভাৰত চৰকাৰৰ পৰা ইয়াতে এখন একুৱা পাৰ্ক দিছো য'ত নেকি বিভিন্ন ধৰণৰ মাছ উৎপাদনৰ কৌশল বিশেষকৈ কম মাটিটো কেনেকৈ মাছ উৎপাদন কৰিব পাৰি পুখুৰী বিভিন্ন ধৰণৰ ইয়াত টেকনিক প্ৰদৰ্শন হ'ব পৰৱৰ্তী সময়ত গৰু খুঁটিত আমি এখন এগ্ৰিকালচাৰ কলেজো বনাব চেষ্টা কৰিম য'ত আমাৰ খিলঞ্জীয়া যুৱক যুৱতীসকলক আধুনিক কৃষিৰ প্ৰশিক্ষণ দিয়া আৰু আমাৰ যিমান আমি যাব পাৰো কিমান হাজাৰ বিঘা আমাৰ হৈ যাব আৰু 6000 বিঘা মাটি ইয়াতে আমি ল'ব পাৰো 1.5 মাহৰ ভিতৰত সেই 6000 বিঘা মাটিও আমি গৰু খুঁটিক আবলটন কৰিম কিন্তু কোনোবা মাটিত যদি আমাৰ খিলঞ্জীয়া মানুহে খেতি কৰি আছে সেই মাটিডোখৰ আমি খিলঞ্জীয়া কৃষককে আমি পট্টা দিম প্ৰকৃততে অবৈধ বাংলাদেশী থাকে তেওঁলোকতো নিশ্চিতভাৱে আপুনি পঠিয়াই আছে বাহিৰলৈকে কিন্তু তেওঁলোকে সীমাৰ বাহিৰলৈকে যোৱাৰ কথা সীমাৰ বাহিৰলৈ পঠাই আছো লাহে লাহে চেষ্টা কৰিছো কিন্তু সীমাতটো আৰু এনেকুৱা ৰখা নাই যে নতুন বোৱাৰী আহিব গ্ৰহণ কৰি ল'ম তেনেকেতো বহি নাথাকে সীমাটো প্ৰতিৰোধ আছে কিন্তু প্ৰতিৰোধৰ মাজতো আমি প্ৰথমবাৰৰ বাবে প্ৰায় 2-3 হাজাৰ মানুহক আমি ঘূৰাইও পঠাব পাৰিছো বহুত কাম একেলগে চলি আছে এভিকশ্যনটো এনেকুৱা নহয় যে ইয়াক এটা ডেট দিম চকুটো আছে কিন্তু মেচিয়ৰ্ড হওঁতে এটাৰ পিছত এটা সময় লাগে এতিয়া আমাৰ চকুটো গোলাঘাট জিলাত আছে বিৰোধী কংগ্ৰেছ দলে গৰু খুঁটি প্ৰকল্পক লৈ আৰু নতুন কংগ্ৰেছৰ উদ্দেশ্যটো কি যাতে গৰু খুঁটি বিতৰ্কিত হয় অসমীয়া মানুহখিনি ইয়াৰ পৰা আঁতৰি যায় আকৌ এবাৰ বাংলাদেশীখিনি ইয়াত সোমায় বিতৰ্কিত হ'বলগীয়াটো কথা ইয়াত একো নাই বিতৰ্ক এটাই যে কংগ্ৰেছক ভোট দিয়া মানুহখিনিক আমি আঁতৰাই পঠিয়ালো তাৰ বাদে ইয়াত বিকল্প হ'বলগীয়া কি আছে বিতৰ্কটো হ'বলগীয়া একো নাই
ইয়াত বিতৰ্ক হ'বলগীয়া পইণ্ট কি আছে? গৰুখুটিৰ পৰা যিখিনি অন্য ঠাইলৈ নিয়া হৈছে সেইখিনি লোকৰ ভোটাধিকাৰ কৰ্তন কৰাৰ কিবা ব্যৱস্থা? আমি গৰুখুটিতো কৰ্তন কৰি দিছো, গতিকে চিপাঝাৰতো আমি খিলঞ্জীয়া সমষ্টি বনাই দিলো। কিন্তু অসম আন্দোলন হ'ল 83, অসমত বিদেশী সোমালে 1900 ক'ব গ'লে 30 চনৰ পৰা। এজন হিমন্ত বিশ্ব শৰ্মাই 100 বছৰৰ ইতিহাসকটো এদিনতে পৰিৱৰ্তন কৰিব নোৱাৰে। কিন্তু আমি অগণি শিখা আকৌ এবাৰ জ্বলাই দিছো। মোৰ পিছতো হেজাৰজনে দায়িত্ব পালন কৰি থাকিব। একেদিনাই যদি আপুনি অমুকক খেদক তমুকক খেদক, 100 বছৰৰ ভুল এজন হিমন্ত বিশ্ব শৰ্মাই শুধৰণি 4 বছৰত কৰিব নোৱাৰে। কিন্তু কৰবাত হতাশ হৈ যোৱা জাতিটোক, পৰাজিত অনুভৱ কৰা জাতিটোৰ মাজত সাহসৰ বীজ আমি জৰুৰ সিঁচিব পাৰোঁ। আজি বিদেশী বহিষ্কাৰো হৈ আছে, মাটি উদ্ধাৰ চলি আছে, আৰু এক প্ৰকাৰ আজি য'ত অসমীয়া থিয় হ'ব নোৱাৰিছিল, আজি প্ৰতিখন জিলাতে ধুবুৰীৰ দৰে জেগাটো আজি আমাৰ খিলঞ্জীয়া মানুহে এতিয়া নিজৰ অধিকাৰ ঘূৰাই পাইছে। গৰুখুটিক আৰ্মছ নিদিওঁ, গৰুখুটিৰ কৃষি সৈনিকসকলে এপ্লাই কৰিব পাৰিব। 1 আগষ্টৰ পৰা আমি বা 7 আগষ্ট মাহৰ প্ৰথম সপ্তাহত আমি খিলঞ্জীয়া লোকে আৰ্মছ লাইচেন্স পাব পৰা পৰ্টেল মুকলি কৰিম, আবেদন কৰিব পাৰিব। পদ্মদাই 10-12 জন কৃষকেদি আবেদন কৰোৱাব পাৰিব। অনুষ্ঠানক আৰ্মছ লাইচেন্স নিদিয়ে, ব্যক্তিক আৰ্মছ লাইচেন্স।